হেল্ল' এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মূলা শাকৰ লগত মাছ। এয়া ৰাতিপুৱা মায়ে নিজৰ ঘৰতে লাগি থকা মূলা তুলি আনিছেগৈ আৰু এইফালে চাওকচোন ভোট জলকীয়া লাগি আছে। মই গৈ তাৰে এটা ছিঙি আনিলোগৈ। এয়া মাছ ৰাতিপুৱা লোৱা হৈছিলে। শাকখিনি আৰু মূলাখিনি ধুনীয়াকৈ ধুই লৈ কাটি লোৱা হৈছে। আৰু চাওকচোন ফুলপাহ ইমান ধুনীয়াকৈ লাগি আছে। এয়া কণ বিলাহীও দিয়া হ'ব। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এটা পিঁয়াজ, আদা নহৰু পিছা আৰু জ্বলাৰ কাৰণে ভোট জলকীয়া কাটি লৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোক কোনে কোনে এনেদৰে মূলা শাকৰ লগত মাছ খাইছে জনাবচোন। প্ৰয়োজনীয় মছলাখিনি দি ইয়াক ধুনীয়াকৈ এতিয়া ভুনি ল'ম। আৰু ভুনাৰ পাছত কাটি থোৱা মূলা শাকখিনি ইয়াত দি দিছোঁ। আৰু বিলাহীখিনিও ইয়াত দি দিম। দুই মিনিটৰ পাছত ইয়াত পানী দি কাটি থোৱা মূলাখিনিও দি দিম। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ সিজাই লোৱা আলু এটা। এনেকৈ দিলে খাবলৈ বৰ টেষ্টি হয়। আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু এতিয়া পানী দি পেলাই পাচলিখিনি অকণ সিজিবলৈ দিম। এয়া পাচলি ধুনীয়াকৈ সিজিছে। ফ্ৰাই কৰি লোৱা মাছখিনিও ইয়াত দি দিছোঁ আৰু অকণ পানী দি পেলাই ইয়াত উতল আহিব দিম। আৰু এয়া চাওকচোন আমাৰ মাছ ৰেডি হৈ গ'ল। আৰু আজিৰ দুপৰীয়া ভাত সাজ এনেকৈয়ে খাব লৈছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰি দিব। তেন্তে আজিলৈ বাই বাই। পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।